भेरगावआव आसानि गोख्रों जखनथाय खुद्रिसारनाय। उदालगुरि जिल्ला आदिवासी फरायसा आफादनि बानजायनायाव भेरगाव महकुमा बेंगिरि मावख'नि दरखं मोखाङाव दलु साहा बागानखौ उच्छेद खालामनाय, आदिवासीखौ एसटि गनायथि होनांगौनि दाबि बायदिफोरखौ लाना 2 घन्टा जखनथाय खुद्रिसारनाय हाबाफारि लायो। उदालगुरि जिल्ला आसानि आफादगिरि टिंकु उरां, गाहाय नेहाथारि प्रताप सिंह गौरनि दैदेननायाव खुद्रिसारनाय हाबाफारियाव मिरु आसानि सोलोंथाइ नेहाथारि राजु थेलि, प्रकाश बारा बायदि मिरु जिल्लानि फरायसा दैदेनगिरिफोरा बाहागो लाना बिजेपि सोरखारनि बेरेखायै खुद्रिसारनायखौ गोख्रों रावै सोंखारियो। बे जखनथाय समाव बाहागो लागिरि फरायसा सोद्रोमाफोरा बिजेपि सोरखार गो बेक, बिजेपि सोरखार खामनाय, सन्जय किसान, रूपज्योति, कुर्मी मुर्दाबाद, आसा लं लिभ बायदि स्लगान आवरायना महकुमा बेंगिरिनि अख्रांखौ सोगोमखांहोयो। সদৌ আদিবাসী ছাত্ৰ সন্থাই চাইছে আজি যদিও ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক চাহ ডে বুলি আমি জানো, তথাপি আজি আমি এই দিনটোতে কাৰ্যসূচী ল'বলৈ বাধ্য হ'লোঁ। ইতিমধ্যে এই চাহ বাগিচাৰ লগত জড়িত, চাহ সংস্থাৰ প্ৰতিষ্ঠানৰ লগত জড়িত যিসকল চাহ শ্ৰমিকক আজি বৰফ উপত্যকাত চাহ বাগিচা উচ্ছেদ কৰি তাতে বিমানবন্দৰ নিৰ্মাণ কৰাৰ যি প্ৰস্তাৱ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে, ইয়াৰ ফলত কিন্তু তাৰে যি চাহ বাগিচা উচ্ছেদ কৰিছে আৰু তাৰে চাহ শ্ৰমিকসকলক আজি তেওঁলোকে তাৰ পৰা তেওঁলোকৰ কৰ্মসংস্থাপনৰ পৰা কিন্তু উচ্ছেদিত হৈছে। ইয়াত সদৌ আদিবাসী ছাত্ৰ সন্থাই গৰিহণা দিছে আৰু বিশেষকৈ অসম চৰকাৰে এই পদক্ষেপক গৰিহণা দিছে। আৰু আমি অনুৰোধ জনাইছোঁ, আহ্বান কৰি দাবী জনাইছোঁ অসম চৰকাৰক যে তাৰে বৰাক উপত্যকাৰ যি উচ্ছেদিত চাহ শ্ৰমিকসকলক তেওঁলোকে উচিত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক, তেওঁলোকে উচিত জীৱিকাৰ ব্যৱস্থা কৰক আৰু ইয়াৰ জৰিয়তে অসম চৰকাৰে নিজকে দেখুৱাই দিয়ক তেওঁলোকে বিজেপি চৰকাৰে যেনেকুৱা সবকা সাথ সবকা বিকাশৰ যি ঢোল ঢাক বজাইছে, সেই ঢোল ঢাক তেওঁলোকে প্ৰতিশ্ৰুতি সহকাৰে তেওঁলোকে ৰক্ষা কৰক, প্ৰতিশ্ৰুতি সহকাৰে ৰক্ষা কৰক আৰু চাহ বাগিচা শ্ৰমিকসকলক তেওঁলোকে সুব্যৱস্থা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক। আনকি ব্ৰহ্মপুত্ৰ ভেলীত যিকেইটা চাহ বাগিচা আছে, সেই চাহ বাগিচাটো তেওঁলোকে উচিত ব্যৱস্থা কৰক। আজিলৈকে ব্ৰহ্মপুত্ৰ ভেলীত 205 টকা দৈনিক হাজিৰাত 205 টকালৈ আজি চাহ শ্ৰমিকসকলে পেটত গামোচা বান্ধি কাম কৰিব লগা হৈছে। আজিৰ তাৰিখত যেনেকৈ মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিয়ে কিন্তু এই চাহ শ্ৰমিকক জীয়াই মাৰিবলৈ ধৰিছে আৰু কিন্তু ইয়াৰ ফলত কিন্তু চাহ শ্ৰমিকৰ চকু দি তেজ বহিবলৈ ধৰিছে আৰু ইয়াৰ কাৰণে কিন্তু আমাৰ চাহ শ্ৰমিকৰ আদিবাসী ৰাইজৰ সমগ্ৰ অসমৰ ৰাইজৰ কিন্তু হৃদয় কান্দিছে আৰু এই হৃদয় বিদাৰক যদি এই বিজেপি চৰকাৰে বুজি নাপায়, তেতিয়াহ'লে এই চৰকাৰৰ পতন নিশ্চিত আছে। আগন্তুক সময়ত কিন্তু এই চাহ শ্ৰমিকসকলে ইয়াৰ প্ৰত্যুত্তৰ, ইয়াৰ জবাব নিশ্চয় দিব। পৰৱৰ্তী কাৰ্যসূচী আমি ইতিমধ্যে প্ৰস্তাৱ লৈছোঁ যে বাগিচা যি আমাৰ সমগ্ৰ অসমত যিকেইটা বাগিচা আছে, এই বাগিচাবিলাক আমি কিন্তু কৰ্মবিৰতি হিচাপে আমি পালন কৰিবলৈ বাধ্য হ'ম আৰু ইয়াৰ ফলত যি ৰাজহৰ ৰেভিনিউৰ যি ক্ষতি হ'ব, সেই অসম চৰকাৰৰ হ'ব। ইতিমধ্যেতো শ্ৰমিকসকলে পেটত গামোচা বান্ধি কাম কৰিয়ে আছে, তেওঁলোকে লোকচানত ভুগি আছে, মূল্য বৃদ্ধিৰ ফলত তেওঁলোকে জুৰুলা হৈছে আৰু আমাৰ ক্ষতি হ'বলৈ আমাৰ একোৱেই নাই। সেয়ে আমি চাহ শ্ৰমিকসকলে চাহ বাগিচাক আমি কৰ্মবিৰতি হিচাপে আমি পালন কৰিবলৈ বাধ্য হ'ম। লগতে আমি দিছপুৰত ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম, দিল্লীলৈকে আমি যাবলৈ বাধ্য হ'ম। তেনেকুৱা ধৰণৰ কাৰ্যসূচী আমি এক গণতান্ত্ৰিক প্ৰক্ৰিয়া আমি ল'বলৈ বাধ্য হ'ম। যদি অনিৰ্দিষ্ট কাললৈ আমি ল'ম এই কাৰ্যসূচীয়ে, আমি অনিৰ্দিষ্ট কাললৈ ল'ম। যেতিয়ালৈকে এই বিজেপি চৰকাৰৰ অসম চৰকাৰৰ চকু মেল নাখায়, তেতিয়ালৈকে আমি এই কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমাৰ যি সহজ জনগোষ্ঠীয়ে যিসকল মন্ত্ৰী আছে, আমি নিজেই লজ্জিত আজি
আমি তেওঁলোকক ভোট প্ৰদান কৰি তেওঁলোকক মন্ত্ৰী সাংসদ MLA বনালো। আজি তেওঁলোকে কিন্তু এই চাহ বাগিচাৰ এই দুৰ্ভগীয়া চাহ বাগিচাৰ শ্ৰমিকসকল জনগোষ্ঠীক তেওঁলোকে কিন্তু কোনো ধৰণৰ তেনেকুৱা মানে সংসদীয় প্ৰক্ৰিয়াৰে হওক বা কোনো তেনেকুৱা ধৰণৰ ব্যৱস্থাৰে হওক তেওঁলোকে কোনো ধৰণৰ সু ব্যৱস্থা কৰি দিব নোৱাৰিল। মাত্ৰ তেওঁলোকে ইলেকশ্যনৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে চাহ বাগিচাৰ গৰদী হিচাপে তেওঁলোকক চাহ বাগিচা শ্ৰমিকৰ ঘৰত এসাঁজ ভাত খাবলৈ আহে, দেখায় যে তেওঁলোক চাহ বাগিচাৰ শ্ৰমিকৰ এক সু নেতা, প্ৰতিষ্ঠিত নেতা বুলি। কিন্তু আজি প্ৰমাণ কৰিলে, আজি জৰু চাহ বাগিচাৰ শ্ৰমিকসকলে উচ্ছেদ হ'বলৈ ধৰিলে। আজি চাহ বাগিচাই নিম্নতম মজুৰি পাই আছে, তেওঁলোকে কোনো ধৰণৰ সংসদৰ মাত নামাতিলে, কেবিনেটত মাত নামাতিলে। ইয়াতকে লজ্জাজনক তেওঁলোকৰ কাৰণে একো নাই। আমি তেওঁলোককো সকীয়াই দিছোঁ, আপোনালোক সাৱধান। আজি যদি আপোনালোকে সঁচাকৈ আদিবাসী জনগোষ্ঠীৰ চাহ শ্ৰমিকৰ ৰাইজৰ নেতা, আপোনালোকে ওলাই আহক আৰু অসম চৰকাৰৰ কেবিনেটত আপোনালোকে সেই জনগোষ্ঠীৰ কাৰণে সু ব্যৱস্থাৰ কাৰণে মাত মাতক। আজি হিচাপে আমি এই মেমৰেণ্ডাম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি মহকুমা চাব ডিভিজনেল মহকুমা অধিপতিৰ দ্বাৰা আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিম। এই মেমৰেণ্ডামত আমি সন্নিৱিষ্ট কৰিছোঁ যে আদিবাসী জনগোষ্ঠী জনজাতিকৰণৰ সমস্যা অতি সোনকালে সমাধান কৰিব লাগে, লগতে চাহ বাগিচাৰ শ্ৰমিক 525 টকালৈ বৃদ্ধি কৰক। লগতে যিহেতু চাহ বাগিচা আজি ভাৰত স্বাধীন হোৱাৰ পৰা চাহ বাগিচাৰ শ্ৰমিকসকলে আজিলৈকে ম্যাদী পট্টা বা ম্যাদী মাটিৰ নামত 1 ইঞ্চিও মাটি নাপালে, তেওঁলোকৰ ঘৰ বেটি আজিলৈকে স্থায়ী নহ'ল। সেইটো দাবী কৰিছোঁ যে এই আদিবাসী চাহ শ্ৰমিকসকলক তেওঁলোকে বাগিচাতে হওক বা গাঁৱতে হওক তেওঁলোকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা আৰু ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আমি ইতিমধ্যে দাবীত সন্নিৱিষ্ট কৰিছোঁ। আৰু এই দাবী আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি প্ৰেৰণ কৰিম। আৰু আশা আছে এই চৰকাৰে আমাৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমাৰ এই আদিবাসীসকলৰ জনগোষ্ঠী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এই দাবী মানি ল'ব বুলি আমাৰ আশা বিশ্বাস। আমি আমাৰ দাবীসমূহ দীৰ্ঘদিনীয়া হয় আৰু শেহতীয়াভাৱে কাছাৰ জিলাৰ যোনটো ডলু চাহ বাগিচাৰ চাহ গছ উঘালি আদিবাসী চাহ শ্ৰমিকসকলক যি উচ্ছেদ কৰি আছে, তাক আমি আদিবাসী ছাত্ৰ সন্থাৰ পৰা তীব্ৰ ধিক্কাৰ জনাইছোঁ। আজি আমি চৰকাৰক উকিয়াই দিব বিচাৰি আছোঁ যে সিহঁতে বোলে চাহ শ্ৰমিক হওক বা দৰিদ্ৰ শ্ৰেণীসকলৰ কাৰণে চৰকাৰ গঠন কৰিছে। কংগ্ৰেছ চৰকাৰক আমি আঁতৰাই বিজেপি চৰকাৰৰ ওপৰত এটা আস্থা ৰাখি আমি আদিবাসী চাহ শ্ৰমিক লগতে অন্যান্য জনগোষ্ঠীৰ পিছপৰাসকলক ওপৰত সিহঁতে এটা কাম কৰিব বুলি আমি সিহঁতক অধিষ্ঠিত কৰিছিলোঁ দিছপুৰত। কিন্তু আজি আদিবাসী চাহ শ্ৰমিকসকলৰ পেটত লাথ মাৰি সিহঁতৰ অস্তিত্ব নোহোৱা কৰি আজি সিহঁতৰ মানে ভয়ংকৰ দিশত ঠেলি দিয়াৰ কাৰণে আমি সিহঁতক ধিক্কাৰ জনাইছোঁ। আৰু যেনেকৈ চাহ গছ উঘালি দিছে তেনেকৈ আমি অসমৰ পৰা চাহ গছ যেনেকৈ উঘালিছে তেনেকৈ বিজেপি চৰকাৰক ইয়াৰ পৰা পুলি উঘালি আমি উঘালিম বুলি আমি দায়বদ্ধ হৈছোঁ। আৰু আজি এনেকুৱা অৱস্থান ধৰ্মঘৰ জৰিয়তে যদি চৰকাৰৰ কাণ নলৰে, যদি সিহঁতে আমাৰ কাণ হাৰ নিদিয়ে, তেনেহ'লে ইয়াতকৈ কিন্তু জংগী আন্দোলন হ'ব। এইটো কিন্তু স্পষ্ট আজি আমি এই পবিত্ৰ স্থলীৰ পৰা আমি উকিয়াই দিছোঁ চৰকাৰক।